ভাবিছো যুদ্ধৰ কথা পৰাজয় কিমান সহ্য কৰি মই আৰু পৰাজয়ৰ ত্যাগী এই পাণ্ডৱক গৌৰীবলৈ পৰাজিত কত চেষ্টা কৰিছালো তথাপিতো পাণ্ডৱক মই কৰিব নোৱাৰো পৰাজিত এনে কি উপায় আছে যাৰ দ্বাৰা পাণ্ডৱক মই কৰিম পৰাজিত ময়ো তাকেই ভাবিছোঁ দুটি কৰি অনবৰতাই এতিয়া এইবোৰ সত্যলৈ আমি পাণ্ডৱক বিনাশ কৰিব পাৰিম আমার উদ্দেশ্য খবর চিন্তা করে যুদ্ধটা ঠিকই কথা ঠিক আছে যুদ্ধটা মন মানে কাজে আর লাভ না যুদ্ধ রক্ষায় করা অধিষ্ঠান বুঝিছো ন চিন্তার কোনো লোকের প্রয়োজন ইমান চেষ্টা কি মোৰ অৰ্থলে যাব পাৰে ইমান পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আদম্বৰ সফলতা আৰু মই দিনহীন তুমি কত ভাতাৰ জ্যেষ্ঠ আৰু মই কত তোমাদের ইমান তুমি মৰমৰ ভাবি এখানে নিশ্চয় খেলি আছে সংগীত
ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ ধন যায় ফুল যায় ফুল যায় জয় যায় আনন্দ কৰ উৎসৱ কৰ আনন্দ আজি দুৰ্নাচাৰ্য ৰক্ষা কৰিছে আজি কাণ্ড নাই মামা দৃষ্টদুন্মন হাতত নিহত হৈছে আমি পৰাই দিছো তুমি বৰ সুন্দৰ মামা এই সত্য সত্য কি বলিও দুর্নাচার্য খবর কৌরব পরাজিত কৃষ্ণ আহিছে কৃষ্ণ অৰ্জুন সঁচাকৈ ভাল সংসাৰী বিলাকৰ ৰাজত্বৰ বিহু চিন্তাই বন সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম পাতি বনত সঁচা তদন্ত বিলাক কৰি একো লাভ নাই কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কৌৰৱ পাণ্ডৱ হেৰাব নোৱাৰে প্রকাশ্য
সঠিক ব্যৱস্থা কৰা, সপ্তমী বালকক নিৰ্মমভাৱে হত্যা কৰা, এয়া কি ধৰ্ম শান্তি? মাধৱ উত্তেজিত নকৰিবা উত্তেজনা নহয় দুর্যোধন নীরবত থকা মোৰ অন্তৰ্বিনা শান্ত হোৱা দাদা শান্ত হোৱা ৰামনিক সুভাষ পিতাম বিস্ফোর দেবে ৰামনিক সুভাষ শিক্ষাদাতা দীক্ষাদাতা গুরুর দেবে আৰু কিয় দাদা আমি বলুন আমি চোৱা একতা ভাতৃৰ মাথো আছে বুজি মাতি সেই ভাতৃ ৰাম সিংহাসন আত্মীয় মহালত সাম্ৰাজ্য স্থাপন কৰি কিয় কোনো লগত কিয় খেলুৱাও সিহঁতান তৰজান ক্ৰন্থবেশ কৰি কথাইক কথাও বনটা নহয় হেতুদয় ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় এতিয়াও নহয় কিন্তু এই ককাই ভাই অচিনাকি ভূতপুত্ৰ কৰ্ণক অজাচিতে অংগদেশ দান কৰিব পাৰে কিন্তু পাণ্ডৱৰ বাবে মানে পাঁচখন গাঁও নাই কৰিব কৃষ্ণ উন্মান কৰা নাই দাদা কিন্তু এতিয়াও প্ৰতিজ্ঞাবাদী সত্যৰ প্ৰতিজ্ঞা ভৃগুদলৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও পুৰুষভাত পুৰু দেখুওৱা দুৰ্যোধনৰ আজিও অধ্যমতে আজিও তোকে সুশাসন আৰু দাম্ভিকৰ্ণ আজিও দিবি সুশাসন আৰু দাম্ভিকৰ্ণ আজিও দিবি চিন্তাৰ কোনো কাৰণ নাই দাদা থাকে যদি সহায় যদি কৰি দুর্বোধ করব উড়ুয়া বিজয় ধ্বজ এই ধরনের আজিৰ যুদ্ধৰ বাবে আমাৰ কাক সেনাপতি বৰণ কৰা হয় তাৰে এটি বহুত আলোচনা কথা মূল মুঠেৰে দাদা বিপদে হ'ব যুদ্ধৰ ৰন্ধন খেলা এই ক্ষেত্ৰত দাদা আপোনাৰ মতামত অতি উত্তম পৰামৰ্শ বিশুদ্ধ ৰাজনীতি মান্য হয়